কবিতাৰ শিৰোনাম MDK গাৰ্লছ কলেজৰ ধুনীয়া ছোৱালীজনী। কথা মানস বৰা। আবৃত্তিকাৰ মানস বৰা। মনোহৰী দেৱী কানৈ ছোৱালী মহাবিদ্যালয়। চিনাকিভাৱে ক'বলৈ গ'লে ডিব্ৰুগড়ৰ সেই MDK গাৰ্লছ কলেজখন। কলেজখনৰ সেই ধুনীয়া হাঁহিৰে মিঠা মাতটোৰে মোৰ হোৱাটছএপত গানেৰে গুণগুণাই থকা মৰম লগা ছোৱালীজনী। আজি প্ৰায় 3টা বসন্ত গৰকি গ'ল তাইৰ সৈতে চিনাকি হোৱা। লাইফটোৰ যে কি ভাগ্য, প্ৰথম চিনাকি ফেচবুকৰ বাকৰিতে। সময়ো বাগৰি গ'ল, দিনবোৰো পাৰ হৈ গ'ল। লাহে লাহে হোৱাটছএপত মিঠা মিঠা হাঁহিৰে কথাৰ মাজেৰে সুৰীয়া কণ্ঠৰে গানৰ গুণগুণনিৰে খলকনি তুলিলে। আজিও মনত আছে মোৰ বাৰ্থডে দিনটো। তুমি যে কল কৰি উইচ কৰিছিলা, সঁচাকৈ সেই দিনটো বৰ স্পেচিয়েল ফিল হৈছিল। কেতিয়াবা আকৌ তুমি উইচ কৰা কথাটো মনত পেলাই পুনৰ নিজকে স্পেচিয়েল ফিল কৰাওঁ। জানানে, তোমালৈ মনত পৰিলে প্ৰায় মই কি কৰোঁ, তুমি দিয়া হোৱাটছএপৰ অডিঅ' ক্লিপবোৰ শুনি থাকোঁ। মই যে কওঁ গান এটা গাই দিয়া না, শুনো। আৰু তেতিয়া চকু মুদি বহুত আনন্দেৰে তুমি দিয়া গানবোৰ নিঃশব্দৰে শুনি যাওঁ। তোমাক যেতিয়া চাবলৈ মন যায় তেতিয়া তোমাৰ লাইক মিউজিকেলি ভিডিঅ'বোৰ চাই যাওঁ। নাজানো আৰু তোমাক চোৱাৰ পাছত নিজতে সৰগ বিচাৰি পাওঁ। আচলতে ক'বলৈ গ'লে বহুত কথা থাকে ক'বলৈ, ক'ব নোৱাৰোঁ তোমাক। মন যায় কেতিয়াবা মনৰ কথা পাতিবলৈ, মনৰ বিভ্ৰান্ত আঁতৰাবলৈ, হাতে হাত ধৰি নদীৰ কাষে কাষে খোজ দিবলৈ। পাছে ক'বহে নোৱাৰোঁ, লাজে আগুৰি ধৰে আশাবোৰ। কিদৰে ক'ম তোমাক মই তোমাৰ প্ৰেমত পৰিছোঁ বুলি। পাছে সদায় প্ৰয়াস কৰোঁ তোমাৰ ওঠত হাঁহি আঁকি দিবলৈ। আৰু যেতিয়া তুমি মোৰ জোকছবোৰত হাঁহি দিয়া তেতিয়া নিজকে চেলিব্ৰিটি যেন লাগে। যেতিয়া ৰোমেণ্টিক চিনেমাবোৰ চাই থাকোঁ তেতিয়া ফিল কৰোঁ চিনেমাখনৰ হিৰো যদি মই হ'লো হয় আৰু তুমি হিৰইন, কিমান যে ভাল লাগিল হয়। তাকে ভাবি মনে মনে আনন্দৰে চিনেমাখনৰ গানবোৰ গুণগুণাওঁ। পাছে এয়া জানো সম্ভৱ? নহয়, এয়া মাথো এক কল্পনাৰ সপোন, তোমাক পোৱাৰ হেঁপাহৰ আশাতে। মই মাথো এটা কথাকে জানো, তুমি মোৰ এটি সপোনহে, দিঠক নহয়।